নমস্কাৰ। আমি সকলোৱে জানো যে শিশুসকল বা সৰু ল'ৰা-ছোৱালীবোৰ সহজ সৰল মনৰ অধিকাৰী হয়। তেওঁলোকে এই সৰলতা গুণৰ বাবে সকলোকে বিশ্বাস কৰি লয় আৰু কেতিয়াও কাকো সন্দেহৰ দৃষ্টিৰে নাচায়। গতিকে আমিও শিশুসকলৰ দৰেই এটা সৰল মনৰ অধিকাৰী হৈ বিশ্বাসী হৈ উঠিব নোৱাৰে বা আনক সহজে বিশ্বাস কৰিব নোৱাৰে, তেনেধৰণৰ এটি বিষয় লৈ মই আজি আপোনালোকৰ কাষলৈ আহিছোঁ। গতিকে আহকচোন আমিও আমাৰ মনৰ মাজত এটি শিশুৰ প্ৰতিপালন কৰোঁ আৰু এটি শিশু মনৰ অধিকাৰী হৈ নিজৰ মনত আস্থা জগাই দিওঁ। তেনে কৰিলে সেই আস্থাই আমাক আনৰ প্ৰতি যি সন্দেহ ভাৱ জাগি উঠে তাৰ পৰা আঁতৰাই ৰাখিব। মই এজন ভাল মানুহ, মই সকলোৰে ভাল হোৱাটোৱে বিচাৰোঁ। এনেধৰণৰ কিছুমান কথা আমি নিয়মিতভাৱে আওৰাই থাকিব লাগিব আৰু তেতিয়া আমাৰ মনৰ মাজত বিশ্বাসৰ শক্তি জাগ্ৰত হ'ব। আৰু এনেদৰে আওৰাই থাকিলে এদিন আমাৰ এনেকুৱা এটা বিশ্বাস আহিব যে প্ৰত্যেকে আমাৰ বিষয়েও তেনেকৈ ভাবে, এনেধৰণৰ বিশ্বাস আহিব আৰু তেতিয়াই সকলোৰে প্ৰতি আমাৰ এটা ধাৰণাৰ জন্ম হ'ব যে সকলোৱে ভাল মানুহ। এই ধৰক আপোনাৰ কোনো কামৰ বাবে মানুহে আপোনাক প্ৰশংসা কৰিছে আৰু আপুনি অতি আনন্দিত হৈছে। আপুনি আনন্দিত হওক, কিন্তু এটা কথা মন কৰিব যে সেই আনন্দত আপুনি নিজকে প্ৰতিভা হিচাপে লৈ থ'ব। আপুনি আৰু এটা কথা মন কৰা দৰকাৰ যে কোনোবাই যদি আপোনাৰ বিষয়ে ভালকৈ কৈছে, তেওঁ কিবা স্বাৰ্থত কৈছে বুলি কেতিয়াও নাভাবিব, সেইটো অন্যায়। আৰু তাৰ উপৰিঞ্চি আপুনি ভাবিব পাৰে যে আপুনি কোনো কামৰ বাবে নিজকে অধিক দক্ষ আৰু অধিক প্ৰশংসাৰে যোগ্য কৰি তুলিব। সকলো মানুহৰ মাজতে ভাল বেয়া গুণ থাকে, কিন্তু প্ৰথম দৰ্শনতে বা প্ৰথম দৰ্শনতে আপুনি মানুহজনৰ প্ৰতি কোনোবাই যদি আপোনাৰ বিশ্বাস ভংগ কৰিছে, তেন্তে তেওঁক আপুনি ক্ষমা কৰি দিয়ক, কিন্তু মনত ৰাখিব তেওঁক আপুনি সদায় মনত ৰাখিব। এইখিনিতে মই আপোনালোকক এটা ঘটনা কওঁ। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ কথা। এজন জেনেৰেলে তেওঁৰ ৰেজিমেণ্টক মাতি আনি ক'লে, তোমালোকে যদি এই বিপদজনক যুদ্ধক্ষেত্ৰলৈ আগুৱাই যাব বিচাৰা, তেন্তে তোমালোক দুখোজ আগুৱাই আহা। সেই সময়খিনিতে সেই জেনেৰেলজনলৈ এটা ৱায়াৰলেছ বাৰ্তা আহিল আৰু তেওঁ যেতিয়া সেই বাৰ্তা গ্ৰহণ কৰি উভতি আহিল, তেতিয়া তেওঁ দেখিলে যে ৰেজিমেণ্টৰ এজনো দুখোজ আগুৱাই যোৱা নাই বা এখোজো আগুৱাই যোৱা নাই। তেতিয়া তেওঁ সৈনিকসকলক ধিক্কাৰ দি ক'লে যে তোমালোকৰ নিচিনা দেশদ্ৰোহী আৰু বা দেশক ভাল নোপোৱা মানুহ মই আগতে কেতিয়াও দেখা নাই। তোমালোকৰ মাজত এজনো এনেকুৱা ব্যক্তি নাইনে যি দেশক ভাল পায় বা দেশৰ বাবে প্ৰাণাহুতি দিবলৈ সাজু আছে। কিন্তু তেওঁ এই ক্ষেত্ৰত এটা ভুল কৰিলে। তেওঁ মন নকৰিলে যে তেওঁৰ ৰেজিমেণ্টৰ প্ৰত্যেকজন সৈনিকে আগুৱাই আহিছে, অৰ্থাৎ দুখোজ আগুৱাই আহিছিল। তেওঁ সেই কথাটোৰ গুৰুত্ব নিদি নিজৰ ৰেজিমেণ্টক গালি গালাজ কৰিলে। আপোনাৰ জীৱনতো এনেধৰণৰ বিভিন্ন নিৰাশজনক মন্তব্য শুনিবলৈ পাব, প্ৰতিদিনেই পাব, কিন্তু আপুনি সেই নিৰাশজনক মন্তব্যত কেতিয়াও গুৰুত্ব নিদিয়ে। তেনে কৰিলে আপোনাৰ জীৱনৰ প্ৰতিটো ক্ষণ, আপোনাৰ জীৱনৰ আনন্দ মানি আপুনি জীৱনত আপোনাৰ লক্ষ্যস্থানত কেতিয়াও উপনীত হ'ব নোৱাৰে। গতিকে আহকচোন আমি শিশুৰ দৰে সৰল মনৰ অধিকাৰী হৈ নিজৰ মাজত আস্থা জগাই তোলো আৰু আমি এটা সুন্দৰ জীৱন যাপন